পুহ মাহৰ জাৰত যদি আপোনাৰো মূৰৰ অৱস্থা হৈছে তেন্তে এই চুপটো ট্ৰাই কৰি চাব পাৰে, যিটো টেষ্টিৰ লগতে হেল্ডিও হয়। গাজৰ, বিনছ, কেপচিকাম, পিঁয়াজ মই লৈছোঁ এইকেইটা ভেজিটেবলছ। আপোনালোকে বেলেগ ভেজিটেবলছো এড কৰিব পাৰে। ভেজিটেবলছখিনি প্ৰথমতে সৰু সৰুকৈ কাটি লৈছোঁ, তাৰপিছত এইটো চপাৰত দি দিছোঁ যাতে কামটো সহজতে হৈ যায় আৰু ধুনীয়াকৈ চপ হৈ যায়। তাৰপাছত গেছটো জ্বলাই কেৰাহী এখন পাতি তাত দি দিছোঁ অকণমান খোৱা তেল। আপোনালোকে মিঠাতেল দিলেও হ'ব, ৰিফাইন তেল ব্যৱহাৰ কৰিলেও হ'ব। তাৰপাছত দি দিছোঁ আদা নহৰু অকণমান, আৰু আদা নহৰুটো অকণমান জ্বলি যাবলৈ দিছোঁ, ফ্লেভাৰটো আহিলে ভাল লাগে জ্বলা জ্বলা। তাৰপিছত পাচলিখিনি দি তাত নিমখ আৰু জালুক গুড়ি অকণমান দি দিছোঁ। এইখিনি ভালকৈ মিক্স হোৱাৰ পাছত মই বেলেগ এটা বাতিত অলপমান নুডলছ লৈ লৈছোঁ, তাত দি দিছোঁ গৰম পানী। 2 মিনিটমান ঢাকি ৰাখিলেই হ'ব সেইখিনি। তাৰপাছত এইফালে দি দিছোঁ গ্ৰীণ চিলি চচ আৰু ডাৰ্ক চয়া চচ। এইখিনি ভালকৈ মিক্স কৰি তাত দি দিব লাগিব অলপমান গৰম পানী আৰু অলপ দেৰি ঢাকনি মাৰি উতলিবলৈ ঢাকি থ'ব লাগিব। ইফালে বেলেগ এখন পেনত অলপমান তেল দিছোঁ আৰু যোনখিনি নুডলছ আছিলে সেইখিনি ভালকৈ ক্ৰিস্পি হ'বলৈ কাৰণে তাত থৈ দিছোঁ। ডিপ ফ্ৰাই মই কৰা নাই, জাষ্ট অলপ দেৰি তেনেকৈ থৈ দিলে ক্ৰিস্পি হৈ যাব আৰু ধুনীয়াকৈ কালাৰো আহি যাব। ইফালে উতলি থকা চুপখিনি থিকনেছৰ কাৰণে কৰ্ণফ্ল'ৰ মিক্স কৰি দি দিছোঁ, শেষত দি দিছোঁ পিঁয়াজ পাত। এতিয়া চাৰ্ভিং বল এটাত চুপখিনি বাঢ়ি লৈ তাৰ ওপৰত ক্ৰিস্পি নুডলছখিনি দি দিলে আপোনালোকৰ চুপ ৰেডি হৈ যাব। একদম ইজি ৰেচিপি হয়, ঠাণ্ডাৰ দিনত এদিন ট্ৰাই কৰি চাব।